আজি 29 জুলাই। আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰা হয়। 2010 চনৰ পৰাই এই দিৱস পালন কৰি অহা হৈছে। বাঘক বনৰ ৰজা বুলি কোৱা হয়। খাদ্য শৃংখলৰ ওপৰত বাঘক গণ্য কৰা হয়। সেইকাৰণে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে বাঘ জীয়াই থকাটো অতি প্ৰয়োজনীয়। ক্ৰমাগতভাৱে হোৱা বাঘৰ সংখ্যা হ্ৰাসে পৰিৱেশলৈ ভয়াৱহ বিপদ নমাই অনাটো নিশ্চিত। সেইকাৰণে বাঘ সংৰক্ষণৰ কাৰণে সজাগতা বৃদ্ধি কৰা উদ্দেশ্যেই প্ৰতি বছৰে 29 জুলাই তাৰিখে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰি অহা হৈছে। সেইকাৰণে বাঘ সংৰক্ষণৰ কাৰণে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেই প্ৰতি বছৰে 29 জুলাই তাৰিখটো আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস হিচাপে পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ শ্লোগান হ'ল "দেয়াৰ ছাৰ্ভাইভেল ইজ ইন আৱাৰ হেণ্ড", অৰ্থাৎ সিহঁতৰ বসতি উত্তৰ জীৱিতা আমাৰ হাততে।